ওয়েলকাম টু মোৰ আন এটা নতুন ভিডিঅ'। বাকী ভিডিঅ'টো আপলোড কৰাত দেৰি হ'ল, সেইবাবে মই ক্ষমা খুজিছোঁ। বাৰু একো নাই দে, মোৰ ফালৰ পৰা আপোনাক আৰু আপোনালোকৰ পৰিয়ালক মই ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। কিন্তু এইবাৰ ৰঙালী বিহু আমিও পাতিম বুলি ভাবিলোঁ, সেইকাৰণে জাগা চাফা কৰাত লাগি দিছোঁ। মানে অহা 4 আৰু 5 মে'ত ইয়াতে ৰঙালী বিহু উদযাপন কৰা হৈছে। আৰু ৰাতিপুৱাৰ কাম কাজখিনি কৰি মই ঘৰত আহি ওলাই আছোঁ। ভাবিছে চাগে ইমান ওলাই চলাই ক'ত যায় মানে ঘৰৰ কাষতে এইফালে বিহু বুলি চৰক পূজা পাতে। কিছুমানে চাগে বুজি পোৱা নাই, ভিডিঅ'টো চাই থাকক, মই নিশ্চয় বুজাই দিম। মানে আমাৰ ৰঙালী বিহুৰ গৰু বিহুৰ দিনা এই পূজাটো পালন কৰা হয় আৰু ইয়াতে বঢ়ি আলাই ফালে মানুহ এজনক এনেকে ঘূৰাই থাকে, যিটো আমি বহুত মানো। এতিয়া চাগে কওঁতে মাথাত কিবা এটা গৰবৰ লাগি আছে, কিন্তু মই যেতিয়া দেখাম তেতিয়া ভালকে বুজি পাব। সেইটো হোৱাৰ বাবে দেৰি আছে। এইফালে দেখিছোঁ মোৰ লগৰ এটাই দোকান দিছে, ব্ৰেড পকৰা, চাওমিন, ঘুগুনি। বাপৰে বাপ, আজি মানে খানা ফ্ৰী আমাৰ। তাৰপিছত পূজা আৰম্ভ হোৱাৰ আগত মাক লৈ আহি মই ধূপ চাকি গাখীৰখিনি ইয়াতে দিব ওলাইছোঁ। মানে ফাৰ্ষ্ট ইয়াতে পূজাখিনি পালন কৰিব লাগিব আৰু পূজা শেষ হোৱাৰ পিছতহে বঢ়িয়া লোৱা নিয়মটো পালন কৰা হ'ব। এই পূজাখনত বহুতো বস্তু দেখা পায়, যেনে এইটো এটা আৰু বহুত আছে। আৰু ইয়াৰে বঢ়িয়া লোৱা নিয়মটো এইটো, চাই লওক এবাৰ।